আপোনালোক সকলোকে স্বাগতম জনালো CSC আসাম ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছো। যদিহে আপোনালোকে এজন কৃষক যোজনাৰ হিতাধিকাৰী হয়, যদিহে আপুনি এজন খেতিয়ক হয় আৰু আপোনালোকে পাই আছে ৬০০০ টকা প্ৰতি বছৰে PM কিষাণ সমান নিধি যোজনাৰ জৰিয়তে আৰু বৰ্তমান পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। প্ৰথমতে আপোনালোকে PM কিষাণ সমান নিধি যোজনাৰ এই পৰ্টেললৈ আহিব লাগিব। তাৰ পিছত এনেকৈ পৰ্টেল খোলা দেখিব। আপোনালোকে এক্সটাৰ্নেল লগইনত ক্লিক কৰি দিব। নেক্সট আপোনালোকে CSC লগইন কৰিব। আফটাৰ CSC লগইন কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ এগেইন PM কিষাণ সমান নিধি এনেকুৱা এখন পৰ্টেল খোল খাই আহিব। নেক্সট আপোনালোকে দেখিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন, এডিট ফাৰ্মাৰ ডিটেইলছ, বায়োমেট্ৰিক আধাৰ অথেন্টিকেশ্যন, ষ্টেটাছ অফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, এনেকৈ 5টা অপচন দেখিছে। এতিয়া আপোনালোকে বায়োমেট্ৰিক আধাৰ অথেন্টিকেশ্যনত ক্লিক কৰি দিব। তাৰ পিছতে আপোনালোকৰ সন্মুখলৈ বায়োমেট্ৰিক আধাৰ EKYC বেছ এনেকৈ এখন পৰ্টেল খোল খাই আহিব। এতিয়া আপোনালোক আধাৰ কাৰ্ড নম্বৰ ইয়াত টাইপ কৰিব দিছে। নেক্সট আপোনালোক কেপচাটো আপোনালোকে ইয়াত দেখিছে, এইটো এজ ইট ইজ চেম টু চেম ইয়াত টাইপ কৰিব লাগিব। নেক্সট আপোনালোকে চাৰ্চত ক্লিক কৰি দিব। তাৰ পাছত CSC পেমেণ্ট পেজখন খোল খাব আৰু পাছপৰ্টটো টাইপ কৰি দিব আৰু ভেলিডেটত ক্লিক কৰি দিব। তাৰ পাছত এনেকৈ ৱালেটৰ পিন টাইপ কৰিব আহিব। পিনটো টাইপ কৰি আপোনালোকে পেমেণ্টত ক্লিক কৰি দিব। সাকসেসফুলি পেমেণ্ট হোৱাৰ পাছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰি দিয়া হ'ব। এতিয়া আপোনালোকে আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিব। তাৰ পিছত কেপচাটো সেই একে ধৰণে ইয়াতে আকৌ টাইপ কৰি গেট মোবাইল OTP ক্লিক কৰি দিয়াৰ পিছত এটা OTP প্ৰেৰণ কৰা হ'ব। সেই OTPটো আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত আপোনালোকে ইমেজ টেগ কেপচাটো ফিল কৰি সাবমিট OTP ক্লিক কৰি দিব। তাৰে পাছত এনেকৈ এখন লিষ্ট শ্ব' কৰিব। আপোনালোকৰ যিটো ডিভাইচ হয় মান্ত্ৰা নে মৰফো তাৰ ক্লিক কৰি দিব। যেতিয়া এনেকৈ RD সাৰ্ভিস সাকসেসফুলি ডিসকভাৰ দেখাব, তেতিয়া আপোনালোকে কাষ্টমাৰজনৰ বায়োমেট্ৰিকটো ল'ব লাগিব। বায়োমেট্ৰিকটো লোৱাৰ পাছত সাকসেস দেখাব আৰু OK ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব। দেন EKYC ডান সাকসেসফুল বুলি এনেকুৱা এখন পপআপ আহি যাব। তেতিয়া আপোনালোকে এখন প্ৰিন্ট কৰি ল'ব পাৰে, নাইবা আপোনালোকে সেভ কৰিও থ'ব পাৰিব।